Ladies and gentlemen, are you ready? So welcome guys, welcome to my YouTube channel and my new video, baby. So today I'm going to video shoot to dekhi na khatra mane ekdom pura asu ekdom pura eta building ot taba shoot kori asu dhuniya ke mane ki hol kesto aji dukhon biya ase ekhon to kobo gole mane ekdom ghon ijo aru ekhon kobo gole ekla ghon ijo so jao dia khamge packing kori asu kenege packing kori asu dokham etia aji quality bhal nababo camera am logot nai sob biya ghor ase kono pai koisu so side hok kana lage কেছটো মানে সবে মানে মোক এটা পেকিং কৰিলে বস্তু এটা দিছে মানে গম আছে নে আৰু যেটো নম গেলো সো কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনাই দিব ইমান ভাল লগা নাই হবে সো যাও কেনে পেকিং কৰিছে দেখাই আছো দেই পকতিয়া বস্তু সব ভাল বস্তু দি লাভ নাই কোনটো কাৰ আছে দিব পাৰিবা হা হ'ব পাৰিম এটা আমাৰ ডাঙৰ হৌ ককাই একদম পুৰা হ্যান্ডসাম পাই গল হৈ বিয়া ঘৰ এইয়া পিছফালে এটা আমাৰ ডাঙৰ ককাই সব মোৰ ভাও দাদাই এই ভুলৰ হে তবে এইটো আমাৰ সবতে ঘৰখনৰ ডাঙৰ ককাই মানে আমাৰ সবচে ডাঙৰ হয়নে দাদা নেক্সট বিয়া ইয়া হ'ব আৰু দাদা হয় ন ককাই হয় ন সেইটো কাৰণে সুধিব লগা হৈছে তই কি কথা কৈছ ইয়া ভাগ সোনকালে লাগে যেন পাইছো মই ইয়াত সেইটো যা ৰিয়েকচন এইকেইটা ছোৱালী চাবলৈ গ'লগৈ এইকেইটা আমাৰ এইটো হয় না আমাৰ এইটো ছোৱালী চাবলৈ গ'লগৈ এইকেইটা আমাৰ কইনা হ'ব থাকিব লাগে নি আহি আছে নাই জানো বৰ্তমান মই এতিয়া আহি আছো একদম নীলখলে মানে সেইখন বিয়াৰ পিছত তাইক এতিয়া ইয়াত লগ পাইছে মোক দুখন বিয়া আছে দুইখনে বাহ হয় চবে নিজৰ হয় এতিয়া কি ক'ম কোনো এফালে নাহিলেও নহ'ব আৰু ৰাস্তা দেখিছেন চ' গাইছ মই কি কৰি আছিলোঁ দুইখনে নিজৰ একদম পূৰা বাহ হয় এতিয়া সেইখন এটেণ্ড কৰি আহিছোঁ বাকী এতিয়া এখন এটেণ্ড কৰিব লাগে এখন এটেণ্ড কৰি লওঁ গালিয়ে দিব এতিয়া মনালিছা ভাগৰ বাহ ভাগৰ মানে মনালিছা ভাগৰ বাইকৰ বিয়া হয় আৰু এতিয়া টাইম হৈ গ'ল দেখিছে নহয় 4:05 আৰু 4:05 এতিয়া ক'বা বিয়ালৈ আহে জানো গাইছ এতিয়া কি ক'ম আহিছোঁ মই এতিয়া দুখন বিয়া মিলাব লগা আছে পিছপিনে এতিয়া বিয়া ঘৰলৈ গিফ্ট লৈ অহা উপৰিও তাইলৈ বিয়া মানে তাইলৈ গিফ্ট লৈ আহিব লগা হৈছে মনটো ভাল লগাব লাগিব না নহ'লেতো মই আজি বেন বাজি যাব গাইছ চ' চাই কি হয় কি নহয় বৰ্তমান গৈ আছোঁ বেছি ডোখৰ নাই আৰু 5 মিনিটমান লাগিব দেই দেখাছোঁ বাৰু নীলখ হয় এডোখৰ জেগাডোখৰ बाकी क्या होता है क्या नहीं आप लोग चेक करके रहिए गाइस हिंदी तो अलग कम বুলি ভাবো বাট হিন্দি তো অলপ উইক আছো গাইস দেই হিন্দি বেছিকৈ ক'বলৈ নোৱাৰো শিকিব লাগিব বাকি দাইখন পাহাৰখন দেখিছা না একদম পাহাৰ মানে ইয়াত পাহাৰ হয় সব আগতে নীলখলে চাগে ভিডিও যদি চাই আছে দেখিব মই ইয়াত এইটো চেনেলত দিয়া নাই বাকি সেকেন্ড চেনেলত দিয়া আছে তাত চাই ল'ব ও গাইস বহুত ৰাতি হৈ গ'ল এখন বাইকত লাইট জ্বলাবলৈ ধৰিছে মানে মানুহ লাগে তাত গৈ মানে এতিয়া মই লাইট ফিটিঙে কৰি দিমগৈ আৰু দেখি বেছি একো নকওঁ সোনকালে আহিবা দেই বুলি কৈছিলে মোক বেয়া চাই নাপাব যদি ভিডিঅ' চাই আছে কি ক'ম আৰু মই সেইটোৱে কথা আৰু আপুনি মানে ধেৰ সৰু ল'ৰা ছোৱালীবিলাক থাকে ভয় লাগেও গাইছ চাওঁ এতিয়া কি হয় কি নহয় দেই Oh my god. Guys, মই কৈছিলোঁ যে এলগিটা লোকাৰ পিছত মই অলপ আপডেট দিম গাড়ীখনৰ ওপৰত মাইলেজৰ কথা মই তেল ভৰাই আনিছিলোঁ সঁচা কথা এটা কওঁ মই তেলটো অলপ খাইছে গাইছ দেই এইটো লগাৰ পিছত তেলটো অলপ খায় আগতে ইমান নাখাইছিলে এতিয়া অলপ খাউনটো দিছে মানে আৰু বেছি ডোখৰ নাই পামগৈ এতিয়া সিহঁতক ফোন কৰি পিনে অকণমান ওলাই আহিবলৈ কওঁ বিকজ মই অকলে আহিছোঁ আগতে খাই পোৱা নাই লাজ লাগে চিৰিয়াছলি লাজ লাগে বিয়া চিয়া খাই গ'লে চ' যাওঁ কি হয় কি নহয় বৰ্তমান আৰু ফাৰ্ষ্ট টাইম মই এবাৰ কাৰোবাৰ বিয়াত আহি নিজে গিফ্ট দিম বা কিবা এটা দেই নহ'লে মাহেঁতৰ লগত কেতিয়াবা যাওঁ ক'ৰবাত বিয়া চিয়া যাবলগীয়া হৈ গ'লে মানে মাহেঁতে লৈ যায় মোক ড্ৰাইভাৰ হিচাপে দেই চ' তেতিয়া মানে মাহেঁতে দিয়ে বাট
এবাৰ মানে মই নিজে কি হয় আৰু গেছ চাই থাকক, মই তালৈ ফোন কৰোঁ, তাৰপৰা বিয়া ঘৰৰ ওচৰত তাইক লগ কৰিম। কিয় হতা হে কিয় নাই। মই তাইক কৈছিলোঁ যে তাই মেহেন্দি লগাম বুলি কৈছিলে, মোৰ নামটো লিখিবলৈ কৈছিলোঁ, তাই বোলে নিলিখিলে। চ' মই গিফ্ট লৈ আহিছিলোঁ, এতিয়া তাইক গিফ্ট নিদিওঁ, সেইটোৱে কথা, ইমানেই বোলো। সেয়া দেখিছে চাগে লাহে লাহে মানুহ, বিয়া মানুহবিলাক দেখিছে চাগে ন, কৈছে আৰু লাহে লাহে চবেই। সেয়া বাকী তাই মেহেন্দিত মোক মানে হাতত নিলিখিলে বোলে, চ' গিফ্ট কেঞ্চেল। গিফ্ট আনিছিলোঁ বহুত, চব কেঞ্চেল হৈ গ'ল গাইছ দেই। মই ঘৰটো চিনি নাপাওঁ নহয় এতিয়া, মই কোনফালে যাওঁ। চ' লগ পাই আছোঁ ৰ'ব তাইক দেই গাইছ। বাহ ভাল লাগিছে, ৱাও দেখিছেনে গাইছ দুইজনী। কি কৈছা তোমালোকে ইয়াত? আমি ইয়াত অলপ ষ্টাইল দি আছো। কেমেৰামেন আহিলে না মোক কেলে মাতি আছিলে ইমান? কিন্তু ভালকে নেমাই বহুত পেটকুলা কৰি। ঠিক আছে। মই ইমানকে কৈছো মোক ফুলকে মাৰি দিয়ে বোলে গুৰুত্বই নিদিয়ে। জানে নে নাজানে এয়া যে আমাক নিজৰ বিয়া ঘৰ বুলি। কি হ'ল? So hello guys, good morning নহয় 12টা বাজি গ'ল। কালি তাত ভিডিঅ' কৰা নহ'ল, মানে কেলে ভিডিঅ' কৰি দেখোন অকণমান কেলে নহ'ল, কালি মনবিলাক কেলে বেয়া, মানে ভুল নিজৰে বাৰু, কম কেলে বেয়া দেখিব পাছত, মানে এইবিলাক কৈ নাথাকোঁ। যাওঁ তাত বস্তু আছে নাই হ'বগৈ নে কি। চ' এতিয়া যাওঁ ধুনীয়াকৈ স্কুটিখন কল ষ্টাৰ্ট দিছে ই আমাৰ ভিডিঅ'য়ে দেই, বাকী দাদা বহি আছে, তেনেকৈ ওলাওঁ গাইজ। চুনা দেতা হে তো পানী হৈ যাতা হে, ৰাম বোকা হ'ব বুলি ধৰিলোঁ আৰু এডোখৰ যে কি গাইজ। মানে কালি মানে গাড়ীখনৰ ড্ৰাইভাৰ চিটত যোনটো গ্লাছ থাকে ন, মানে এইখন মিৰৰখন নহয়, যোনটো বেক চাইডে চোৱা যোনখন ডাইৰেক্ট গ্লাছ, উইণ্ড গ্লাছখন, সেইখন ভাগি থাকিলে মানে নিজৰে ভুল, নিজৰ ভুলতে ভাগিছে। কেনেকৈ ভাগিছে বিলাক কৈ নাথাকোঁ। চ' এতিয়া সেইখন এতিয়া লগাবলৈ এতিয়া ক'ত পাম কি হয়, মই ওলাই পিনে গৈ সুধি চাওঁ, নহ'লে তিনিচুকীয়াৰ পৰা অৰ্ডাৰ দিব লাগিব। ৰাস্তা যি পিছল হৈ আছে দেখিবলৈ একো পিছল নিচিনা নালাগে, ডাইৰেক্ট মানে কি কয় এইটো কি কয় বৰফৰ জেগাত যে থাকে ব্লেক কি স্ন' বুলি কয় এইটো। গাইজ এতিয়া মুখত ওলোৱা নাই মানে এইটো যে ইভাগে জানো এইখন আগত ডাইৰেক্ট সেইবিলাক দেখিছে নাই কেনেকুৱা হেভি বোকা। ৱাও মাই গড, কালিতো পৰিব লৈছোঁ ন আমি নোলাই ন ইয়াত, আজি যদি পৰিয়ে যাওঁ আৰু ধুনীয়াকৈ আৰু কি ক'ম আৰু। ঘুগুলা হেভি পিছল মানে দেই, ৰাতিপুৱাই এই লাহে লাহে বৈ। চ' লগ পাইছোঁ আগত। এতিয়া গাড়ী গ্লাছখন পাম নে নেপাম সেইটো এতিয়া মেইন কথা, পূৰা ভয় লাগি আছে মানে নেপাব লাগিলে। এতিয়া বৰষুণো দিছে, উলিয়াই নিব নোৱাৰো গাড়ী। বাকী এনেই বেয়া লাগিছে মনটো, ফাদাৰৰ মনটো বেয়া লাগিবহে ন, হয় নাই বিদু ভাই? কি হ'লেও বাকী এতিয়া কি হয় আৰু, মেডিকেলৰ ওচৰত পাই গ'লো, সেই বোকা চাওক কি ধামাকা দেই। মেডিকেলখনৰ ওচৰতো টিপটপ হ'ব লাগে নে কি ভাই? এতিয়া আমি দুটাই কথা এটা ডিছকাছ কৰোঁ ইয়াতে নে কি ভাই? আমি যে ক'ৰবালৈ যোৱা কথা যে আছে, গাড়ী লৈ যাবি নে বাইক লৈ যাবি তই কওঁ? হা বাইক লৈ যাবি? কেলৈ বাইক লৈ যাবি? বহুত কথা আছে বোলে ইয়াৰ আকৌ বাইক লৈ যোৱা। এতিয়া গাড়ী ক্লাছখন ভাগি থাকিলে যে মই কৈছোঁ যে লগাওঁ ভাই লওক চবে মোক পইচা দে। এতিয়া আগতে গাড়ী লৈ যাম বুলি কৈছিলে দেই, এতিয়া সিহঁতি চবে বাইক লৈ যায় বোলে, মই অকলে গাড়ী লৈ যাম বাইকত। ঠাণ্ডা হ'ব খুৱাই নিম ৰ। পাই গ'লো সি এনেকুৱা এডোখৰ জেগা গম পাইছেনে, গোটেইখন দেখিছে পথাৰ। ইয়াত কেনে কিমানমান খেতি হয় বাৰু গাইজ? এনি গেছ কৰিব পাৰে যদি কৈ দিবচোন বাৰু কমেণ্ট ছেকশ্যনত, কোনে কি গেছ কৰে। বাকী এতিয়া যাওঁ ডাইৰেক্ট হেৰিলে গ্ৰেজত গৈ পিনে দাম চাম পাতোঁগৈ। দাম চাম পাতিবলৈ মাল পাং নে নাপাং, এতিয়া মাল মানে বস্তুটো পাওঁ নে নাপাওঁ আৰু। অলপ ৰ'দো দিছে, অলপ আমি হাইৱে চব পাই গ'লোহি। এফালে ক'ত যাওঁ, এফালে আছে জানো বৈচোন, এফালে চাই লওঁ আগত এখন দুখন মান আছেতো বহুত এফালে, কিন্তু পোৱাটোহে টান। ভালকৈ এখন চাই পিনে আৰু বস্তু চস্তু থকা সোমাম আৰু নে কি গাইছ? বিদে ৰখি আছে ইয়াতে, এইখনে মোক গ্লাছখন ভাগি থাকিলে অ' এনেকুৱা চাইডৰ কি ক'ম আৰু ধৰ ভাই। কি হ'ব এতিয়া, পোৱা হ'ব নাই? পোৱা হ'ব, এইটো চাবাই পৰা আনিব লাগিব।
চাবাৰীত পোৱা এটা হৈ যাব নে বৰ আনিব পাৰিব নাই ফাইনেলি পাই গ'লোঁ বস্তুটো কাইলৈ পাই যাবহি কাইলৈ লগাই দিম আৰু বেছি মাথা মাৰি নাথাকোঁ এতিয়া মনটো অলপ ভাল লাগিছে দামটো মাতি আহিলোঁ দামটো ইমান বেছিও নহয় হৈ যাব অ'কে বাকী এতিয়া যাওঁ কি হয় কি নহয় ভিডিঅ'টো আজি বেছি বনাই নাথাকোঁ ভিডিঅ' এটা ঘৰত পাই পিনে ডাইৰেক্ট এণ্ডিং কৰি দিম নে কি ভিডিঅ' মই এতিয়া নহয় ন য়েছ যাওঁ এতিয়া লোকেল নাই মই ক'ত আপলোড কৰোঁ কি নকৰোঁ বাকী গাইছ মই ইহঁতৰ ঘৰ পাই গ'লোঁ ইয়াত থওঁ এতিয়া যাওঁ বাই বাই যদি ভিডিঅ'টো চাই ভাল লাগিলে কি কৰিব কৈ দে আকৌ কি কৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইছ এইবিলাক চব খেচেই হয় এইবিলাক আজি বেয়া ইমান বাদ দিছোঁ মই দেই সেইটো